গাইজ ৱেলকাম টু মাই বেক টু চেনেল চন্দন ভাই ব্লগ আৰু আমি এতিয়া গৈ আছোঁ মনোজ ভাইহঁতক লগ কৰিবলৈ আৰু মনোজ ভাইহঁতক লগ কৰিব গৈ আছোঁ আমি মনোজ ভাই আৰু পাপু পূজা সকলোকে লগ কৰিব গৈ আছোঁ আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক আজি বহুত ভাল লাগি আছে কাৰণ আমি গৈ আছোঁ এতিয়া লগ পামগৈ অতি সোনকালে আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ গাইজ আমি ফাইনেলি দলং পালোহি আৰু বেছি টাইম নাই পামেই গৈ এতিয়া ফাইনেলি গাইজ আমি পালোহি এতিয়া সকলোৱে লগ কৰিম মনোজ ভাই আৰু পূজা এণ্ড পাপু লগ কৰি আছোঁ আৰু এয়া পূজাৰ প্ৰতীক হয় পাপুদাৰ প্ৰতীক হয় আৰু সি পুৱা ধেমালি কৰি আছে আৰু আপোনালোকক দেখাই আছোঁ মনোজ ভাই অতি সোনকালে বহিবলৈ চকী বেঞ্চ দি আছে আৰু এতিয়া আহি আছে দেখাই আছোঁ আপোনালোক ফটো উঠি আছে পুৰা লৰাই একদম এতিয়া আৰু আমি এতিয়া মনোজ ভাইহঁতৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু আহি আছে আপোনালোকক দেখাই আছোঁ দেই আৰু এই লগতো আছে কিয় বহি আছে মোৰ লগত আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মনোজ দা লগ পালোঁ এতিয়া মনোজ দা মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক চন্দন ভাই ব্লগৰ সকলোৱে ছাবস্ক্ৰাইব কৰিব মৰম চেনেল যাচিব আৰু মই ইয়াত মৰিগাঁৱত অহা আজি কিমান দিন হৈ গ'ল এসপ্তাহমান বেছি হৈ গ'ল আৰু যামগৈ বাৰু বিহুৰ আগে আগে বাকী যিয়ে নহওক তোমালোকক যোৱাৰ আগে আগে লগ পালোঁ ভাল লাগিলে আৰু ভিডিঅ'বোৰ বনাই গৈ থাকিব আমিও যাব নোৱাৰিলোঁ ইমান দূৰ ধেমাজিলৈ যাব নোৱাৰিলোঁ সেইটো কাৰণে ইয়াত আছে পাপুদাৰ ঘৰত সেইটো কাৰণে আমি লগ কৰিব আহিলোঁ আৰু বহুত ভাল লাগিছে ভাল লাগিলে লগ পোৱাৰ কাৰণে বাৰু চাই থাকিব আৰু মৰম চেনেল দি গৈ থাকিব গাইজ আপোনাৰ লগ আছে চন্দন ভাই টু ব্লগ চন্দন ভাই ব্লগ ৰাতিপুৱা আমাৰ ঘৰলৈ আহিলে বহুত বেছি ভাল লাগিলে বিশেষ এটা কামৰ কাৰণে আহিলে কিন্তু টাইম দিব পৰা নাই বিশেষ মানে শ্বৰ্ট ফিল্ম যিহেতু আহি আছে শ্বৰ্ট ফিল্মৰ শ্বুটিঙত যাওঁগৈ ভাইক মানে ফ্ৰী টাইমত আহিব দিছোঁ টাইমে নাই জল্দি গা চা লেট্ৰিন চেট্ৰিন গা চা ধুই এতিয়া যিমানত যাবহে ওলাইছোঁ বাকী আহিছা ভাল লাগিছে চাহ খোৱা চাহ লৈ আহিছোঁ চাহ একদম খাই লওঁ নাই বিহুত এতিয়া চাহ দিছে আমি চাহ খাওঁ এতিয়া অতি সোনকালে মুখত হোৱাৰ পিছত তামোল পেলাই লওঁ আছে বাছ হৈ গ'ল আৰু চাহ খাই লওঁ খুব ধুনীয়াকৈ বিন্দাছ খাই লওঁ বিয়ানা বস্তু আছে কেক দিয়া নাই কেক দে কেক নহয় বা বহি ধুনীয়াকৈ বনাইছে চাহখিনি বহুত মিঠা লাগিছে কিন্তু এতিয়া পাপুদাহঁতৰ ঘৰত চাহ তাহ খালোঁ এতিয়া সকলো আছোঁ আমি লগৰকেইটা এতিয়া আৰু ফাইনেলি গাইজ এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া পাপুদাৰ ঘৰ এৰিলোঁ আৰু যাই থাকোঁ এতিয়া ঘৰলৈ বাৰু ফাইনেলি গাইজ আমি ঘৰলৈ গৈ আছোঁ এতিয়া পাপুদা আৰু মনোজ দা লগ কৰি আহিলোঁ আৰু ভিডিঅ'টো দি আছোঁ আপোনালোকে চাই থাকিব